কোনকেইটা ইস্যু লৈ ৰাইজৰ মাজত ইস্যুটো লৈ আছো নতুন ইস্যু নালাগে পুৰণা ইস্যু পুৰণা বুলি ধৰক আৰু মানে চলি থকা ইস্যু সমস্যাবিলাক সমস্যা বহুত আছে ইয়াত অট'নমাছ ষ্টেট পোৱা নাই টকা পোৱা নাই অট'নমাছ ষ্টেট নিদিলেও মানে টকা যদি একদম মিজোৰামৰ নিচিনা টকা মানে এমাউণ্ট দিয়ে সেইটোও বেলেগ কথা কিন্তু মিজোৰামে এতিয়া 30,000 crore পায় 11 লাখৰ মানুহৰ কাৰণে কিন্তু আমি ইয়াত 11 লাখ বেছি আছে কিন্তু 3,000 কোটি নাপায় সেইকাৰণে অট'নমাছ ষ্টেট লয় সেই অট'নমাছ ষ্টেটটো আমি কোৱা কথা নহয় এইটো পাৰ্লিয়ামেণ্টত মানে পাছ কৰা এক বনোৱা চৰকাৰে পাৰ্লিয়ামেণ্টে সেইটো মানে অনৰ্থক আমি মানে মানে কি বুলি ক'ব দাবী কৰা নাই আৰু যুক্তিসংগতভাৱে কনষ্টিটিউচনেলভাৱে আমি দাবী কৰিছোঁ তাৰ পৰা আৰম্ভ কৰি সীমা সমস্যা বা ইয়াত মানে স্কুলৰ সমস্যা আছে ইয়াত খেতিয়কৰ সমস্যা আছে চবৰে সমস্যাৰ ওপৰত সমস্যা গতিকে এই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণেহে আমি এতিয়াও ফাইট কৰি আছোঁ যুদ্ধ কৰি আছোঁ আৰু অহা দিনতো আমি যুদ্ধ কৰিম আমি পাৰ্লিয়ামেণ্টত গৈ পালে এছেম্বলিত গৈ পালেতো আৰু